নমস্কাৰ শাৰদীয় দুৰ্গা দেৱীৰ বিসৰ্জনৰ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। এয়া আপোনালোকে দেখি আছে ৰংচাই গাঁৱৰ ফিল্ডত দেৱী বিসৰ্জন কৰাৰ কাৰণে লৈ আহিছে। এয়া চাওক আপোনালোকে ধুনীয়াকৈ দেখি আছে। এয়া দেখি আছে, এয়া গাড়ীত লৈ আহিছে দেৱীৰ উঠাই কেনে। এয়া আপোনালোকে দেখি আছে, এয়া চাওক কি সুন্দৰভাৱে সজাই পৰাই গাড়ীত লৈ আহিছে। এয়া আপোনালোকে দেখি আছে, এয়া গণেশৰ প্ৰতিমূৰ্তি গাড়ীত উঠাই কেনে বিসৰ্জনৰ কাৰণে লৈ গৈ আছে। এয়া চাওক আপোনালোকে, এয়া মা দুৰ্গা দেৱীৰ গাড়ীত উঠাই কেনে লৈ গৈ আছে। এয়া চাওক এয়া কাৰ্তিক। এয়া ফিল্ডত কেনে ৰং তামোচাৰে ৰং ৰহিছেৰে কেনেকৈ ফূৰ্তি তামোচা কৰি কেনেকৈ দেৱী বিসৰ্জনৰ কাৰণে লৈ গৈ আছে। চাওক এয়া ডাঙৰ গাড়ীত উঠাই লৈ গৈ আছে। এয়া ফিল্ডত চাৰিওফালে ঘূৰাই আছে। এয়া চাওক ৰংচাই চাৰাপাৰ ফিল্ড এইটো এয়া আপোনালোকে দেখি আছে। এয়া লৈ গৈ আছে, এয়া ৰাস্তাৰে লৈ গৈ আছে। এয়া নদীৰ ফালে লৈ গৈ আছে। চাওক কেনেকৈ নাচি নাচি ৰং ৰহিছেৰে মানুহবিলাক কেনেকৈ ফূৰ্তি তামোচাৰে লৈ গৈ আছে দেৱী বিসৰ্জনৰ কাৰণে। এয়া অমৰেন ৰাভা গাড়ী চলাই আছে। এয়া চাওক এয়া কেনেকৈ নাচি নাচি দেৱী বিসৰ্জনৰ কাৰণে লৈ গৈ আছে। কি মজা লাগিছে আপোনালোকক চাই। চাওক আপোনালোকে দেখি আছে। এয়া আমাৰ অমৃত মামা মাস্ক পিন্ধি কিনে গৈ আছে। এয়া কথা কৈ থকাজনেই হয় আমাৰ অমৃত মামা। এয়া গাড়ী বগা গাড়ীৰে লৈ গৈ আছে। এয়া চাওক এয়া আগুৱাই আহি আছে। এখেতে মানুহক পৰিচালনা কৰি আছে। এয়া চাওক এয়া ৰংচাই গাঁৱৰে এইবিলাক দৃশ্য। এয়া দোকান দি আছে। এয়া চাওক দোকানৰ পৰিৱেশ কেনেকৈ ভালভাৱে সজাই পৰাই ৰাখিছে। এয়া নদীৰ পিনে এইটো এয়া ডাঙৰ পুখুৰী আছে। ইয়াত ধুনীয়াকৈ সুন্দৰভাৱে ডাঙৰ পুখুৰী আছে। এই পুখুৰীৰ পাৰে পাৰে এটা নদী গৈ আছে। সেই নদীতে দেৱী বিসৰ্জন দিব এতিয়া। এয়া চাওক আপোনালোকে নদীত কি সুন্দৰভাৱে দেৱী বিসৰ্জন দি আছে। চাওক এয়া নমাই আছে দেৱী ৰংচাই গাঁৱৰে। চাওক কি সুন্দৰভাৱে দেৱী বিসৰ্জন দি আছে। চাওক ইয়াত আপোনালোকে দেখি আছে, সেইটো দুৰ্গা দেৱী লৈ আহিছে নদীৰ পিনে লৈ আহিছে। এয়া দিলে বিসৰ্জন দিলে। চাওক এটাৰ পিছত এটা দেৱী লৈ আহি আছে আৰু নদীত বিসৰ্জন দি আছে। চাওক এয়া আপোনালোকে দেখি আছে আজি শাৰদীয় দুৰ্গা দেৱীৰ বিসৰ্জন। এই বিসৰ্জনত কেনেদৰে মানুহে উলহ মালহেৰে দেৱীক সেৱা জনাই বিসৰ্জন দি আছে। শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰিব লৈছোঁ। ধন্যবাদ।